মেম একচুৱেলি মানে মই এতিয়া ইংৰাজীটো বুজি পাওঁ দেই লিখোতে এখন প্ৰব্লেম হয় এতিয়া মই কেছটো কি কৰিম আৰে ফালি পেলালে যে আপুনি এখন আগৰে ফালা দেখোন আৰে এতিয়া মই কেছটো কি কৰিম মই লিখি দিছোঁ তো তাত Oh my God! This paper was more important. What can I do for that, ma'am? The paper quality is so poor. Oh, Jagirut paper mail, I miss you. মালা এই বলা না মই কেছ দিবলৈ আহিছো দিমে আরে একো কেছ দিব নালাগে বলা না হে তেৰিকা কেছটো দিব আহিছে নিদিয়া কিয় মালা এই শুনাচোন শুনা আপুনি মুকুতা দা মুকুতা দা হেই মই বিশ্বাস নকৰো দেই আপুনি মুকুতা দা আৰু কোনোবা পৰিয়ালৰ মানুহ হে তেৰিকা মই মুকুতা দাই কেনেকে অকমান আগতে ইমান টপা মুডত কেনেকে চুলি উপা গজিলে তেৰিকা এইবিলাক জোৱাইৰ ক্ৰেডিট জোৱাই টপা মুডালত চুলিখিনি গজাই দিব পায় তোৰ লগত মানে সঁচা কথা কওকচোন আপুনি চাওঁ মুকুতা দা হয় এইটো কি আকৌ গম পালি তুমি সদায় লাইভ কৰা আৰু হি তেওঁ কিবা এটা সুধি আছে তোমাক কোৱাচোন তুমি সদায় লাইভ কৰা আৰু হি সদায় লাইভ কৰা তুমি আন্টিয়ে কিবা এটা সুধি আছে আন্টি নহয় বা ভন্টি বুলিয়ে কৈ দিওঁ তেনেহলে ভন্টিয়ে কিবা এটা বায়ে কিবা এটা সুধি আছে নকম কিয় মোক বহিব দিব নালাগে জানো এই মাইনাজনী মানে লাইভ কৰে ভিডিঅ' বনাই ইমান সৰুতে পাৰেনে পাৰে মাকৰ কৃতিত্ব এইবিলাক কৃতিত্ব এইটো আজিকালি ল'ৰা ছোৱালী স্মাৰ্ট হ'ব লাগে সেইকাৰণে মই বিয়াৰ খোৱা ভিডিঅ'টো লাইভ কৰি দিলে আপুনি বিয়াৰ খাবই নালাগে মনি কৰিছে আহা চাওঁ এই এনেকে মাজে মাজে গৰমত বিয়াৰ অকণমান খোৱা বেয়া নহয় বিয়াৰটো খালে মানে কিডনীত ষ্ট'ন এইটো বাহানা লৈ কিছুমানে খায় মোৰ কিন্তু খং উঠে হেল্ল' পাপা বত কেছটো দিবৰে আছে নে তেৰিকা তুমিনো কিয় লাইভ কৰা মোবাইলত নকৰিবা আকৌ নকৰো সঁচানে গুড গাৰ্ল দেই তুমি এতিয়া তুমি খেলিব লাগে আৰু পঢ়িবহে লাগে মোবাইল নুচুবা আৰু দেই ওকে ছাৰ ছোৱালীজনী কিমান সৰু প্ৰায় মোবাইল নিদিব এই সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক বুজি নাপায় নহয় নাপায়তো বুজি তুমি বুজি পোৱা ঘৰত এইবোৰ কিয় খোৱা এইটো কিন্তু খাটি কথা কৈছে দেই আৰু সৰু ল'ৰা ছোৱালী এইবিলাক খাব নাপায় নহয় মনে মনে বাহিৰতনো কিয় খাব লাগে খালে ভিতৰত মনে মনে খাব লাগে না কতোৱে খাব নালাগে আৰু আপুনিও এইবিলাক খোৱা বন্ধ কৰক আৰু মাইনাও লাইভ কৰা বন্ধ কৰিব কৰিবানে হেল্ল' গাইছ আজিবা লাইক বন্ধ গ্ৰেট ক'ত বা আছে বীৰ ছাৰ আছো কওক এইখন কেকেটাৰ টেবুলত থৈ দিব আৰু শুনাচোন ছাৰ গালত হালধি দাগ লাগি আছে যে সেইফালে নাইতো ছাৰ কি নাই হে সেয়া কি
কিবা দালি চালি ৰান্ধি আহিছিলা নেকি নাই ছাৰ এনেই লাগিলে ধৈ এনেই কেনেকে লাগিব হে বাৰু এটা লগাই দিয়াচোন তলত অ' ছাৰ মনত পৰি গ'ল ৰাতিপুৱা মানে মই হালধি দি গা ধুইছিলোঁ হৰা এয়া শুকান হালধি তুমি শুকান হালধিয়েদি গা ধোৱা হয় ছাৰ মানে আহোঁতে ভাজিখন ময়ে ৰান্ধিলোঁ তেতিয়া লাগিল ছাৰ এনে বাকী তাই দালি ভাত চব তাই বনাইছে চাটনি অকণো বনাইছে দেই তাই আজি ব্ৰেকফাষ্টটো তাই ৰেডি কৰিছে বাকীখিনি বাচন বৰ্তনো তাই ধুইছে চাহো তাই বনাইছে কাপোৰো তাই ধুইছে ৰ'বাচোন ৰ'বা তোমাক মই এইখিনি কথা কেতিয়া সুধিলোঁ নহয় মানে ছাৰ আপুনি ভাবি দিব পাৰে যে মই বনাইছোঁ বুলি নাভাবো দিয়া ফাইলখন থৈ আগে অ'ৰা সেইফালে গ'লা যে কিবা এটা বিচাৰোঁ ছাৰ লীলাৰ পুতেকটো নাহিলেও বেয়া লাগে তথাপিও নামাতো হনুমান পোৱালিটো ভয় খুৱাই দিয়ক কি খবৰ গাইজ মজা কেনেকুৱা লাগিছে কি মোক কেনেকুৱা লাগিছে কি আছা কিয় কিয় মোক অকণ চেঞ্জ দেখা নাই নাইতো ফকাচ দি নেচালে গাইজৰ লেভেল কি বিচাৰি আছা পাইছোঁ ৰ'ব ছাৰ বিচাৰি আছানো কি পালোঁ ছাৰ ছাৰ গামোচা এখন গামোচাৰে কি কৰা তুমি কে ছাৰক দিবলৈ কৈছে যে ফাইলটো অকণমান সন্মানেৰে দিওঁ আৰু ছাৰ কাম যে কিছুমান কৰিবলৈ অহা নহয় যোৱা দিয়া হা ফাইলখন ফাইলৰ লগত গামোচা দিয়েহি মোক যাবলৈ দিয়া যোৱা আকৌ মই তোমাক ধৰি আছো মই আগতে যাম এফালে দিয়ে যাম যোৱা আকৌ ইমান মস্ত ৰাস্তাটো আছে নোযোৱা কিয় হেই মই এফালে দিয়ে যাম কাষেদি যাব নোৱাৰা নেকি মই কাষেদি নাযাম মই এফালে দিয়ে যাম যা 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 আচাই দিয়া এৰিয়ে দিলো দেখোন নালাগে ওপৰত উঠা আৰে যিকোনো এটাহে এপা যাম বেছি কৰিছ অকমান দে মই বেছি কৰা নাই তুমিহে বেছি কৰিছা কি কৰি পাইছা থানাখনৰ কাৰণে এই সৰু এটা যে গীপ আনিব পাৰিছে তুমি চিচা বাতি এটা আনি পাইছা আজিলৈকে আৰে কথা কবলৈ আহিছে গোটেই আস্থা লাগিছে এইটো কিহে থানাখনৰ কথা চিন্তা কৰে দি আছো বল ৰ দি আছো অ লোকেল লোকেল কেলে চিঞৰি আছা তুমি মোক আজি বহুত হেড দিছা কি হেড দিলো মই অন্তত দিয়ে যে মানুহে সেইটো হাৰ্ট বুলি কয় কি হাৰ্ট কৰিলো তোমাক মই তুমি মোক চেঞ্জটোৰ বিষয়ে একো নকলাই আৰু তুমি কি চেঞ্জ হলানো তললে চোৱা আকৌ অভদ্ৰ নেকি অ পেণ্টটো কথা কৈছো হাফ পেণ্টটো কি হ'ল হাফ পেণ্টটো সদায় লং পেণ্ট পিন্ধি অহা ল'ৰাটোৱে আজি হাফ পেণ্ট পিন্ধি আহিছো সেইটো চেঞ্জ নহয় চুলিখিনি দেখা নাই পেলাই ললো ৰছীডাল দেখা নাই কোলাডাল লতৰালৈ চেইনডাল লগাই ললো আৰু এই মণিডাল হ'ব বহুত ভাল লাগিছে মজা পাৰফেক্ট কি কাম আছে তোৰ থানাত কেইদিন হৈছে সেইফালে গৈছে সি খেটখেটা আছে সেইফালে বহিছে খেটখেটা আছে কি হৈছে তোৰনো কি হৈছে সময় নাই এনেই যে থানাখনক ঘেটিলিয়াই থাকিবলৈ আহ ঐ সময়ৰ কথা মোক শিকাব নালাগিছে সময়ৰ কথা চিন্তা কৰি যে সময়ক আজি লগত লৈ আহিছে মোহন যেন দেন্দাস এই ডেঞ্জাৰটোৱে কি সময় লগত লৈ আহিছো বুলি ক'লে পাগলেহে পাগলৰ কথা বুজি পাব এইটো তুমিও একেই দিয়া ছাৰ আমাৰ ডাং খাই থকাটো আহিছিলে নি বাৰু কোন ডাং খাই থকা এই ছাৰৰ ৰুমলৈ গৈছে লগত বোলে সময় বোলে এটাক লৈ আহিছে মোকো তেনেকৈ কৈছে কিন্তু অকলে আহিছে দেখোন আহক ছাৰ কি হ'ল কোৱা সপোন লাগিছে ছাৰ মই সপোনে কোৱা আপোনাৰ কথা নকৈছো মানে যিটো কম সেইটো সপোন লাগিছে ছাৰ কোৱা মানে থানাখনত আপুনি বহুত মানুহ পাব কিন্তু থানাত চিন্তা কৰা মানুহ মনলি মোৱান ছাৰ কি মনলি ওৱান মানে অকল মই ছাৰ অনলি ওৱান ডেইলি ময়ো চাহ দিওঁ
মই চাহৰ কথা নকৈছো মই চিন্তা কথা কৈছো বন্ধু দম্বৰু আঙুলি নমা ফিটা নোহোৱা ঐ তই কি মনলিৱান তই থানাৰ কথা কি চিন্তা কৰিলি অ কম অকণমান নিয়মত কম শনিবই হবি নহয় সবিনয় বিবেদন বিবেদন নহয় নিবেদন নিবেদন? যোৱা 30 ফেব্ৰুৱাৰী 6 ফেব্ৰুৱাৰী আৰু 8 ফেব্ৰুৱাৰী 8 ফেব্ৰুৱাৰী সেই দুদিনত নগাঁও পহুকটাত খন্দেশ্বৰ কেওঁত খঙাল মানুহটো আৰু অনিমা কেওঁত ভুদা মানুহজনী তেহেঁতৰ ডাঙৰ ল'ৰাটো দীপজ্যোতি কেওঁত যে তাৰ বিয়াখন হৈ গ'ল চা আমি এতিয়া কি কৰিম আপুনি একো কৰিব নালাগিছে যি কৰিব লাগে ময়ে কৰি আহিম কি কৰিলানো কইনাজনী মানে মোৰ বিদিশা বৌয়ে যে ইমান ভাল পাইছে ভাল পাই যে মোক ঘড়ী এটা দিলে চা মোৰ হাতটোলৈ অকণ ডাঙৰ হয় কাৰণে মই থানালৈ লৈ আহিছো চাওঁ এইটো হাতত পিন্ধা ৱাল ঘড়ী এই মূৰ্খ এইটো হাতত পিন্ধা ৱাল ঘড়ী নহয় এইটো ৱাল ঘড়ীয়েই ৱালতে পিন্ধে এইটো হাতত নহয় হাতত নিপিন্ধে এইটো পৰি যাব এইটো মই থানালৈ লৈ আহিছো চা ভিক্ষাহে দিছে ঐ মৰমত দিছে মই নিজে নিপিন্ধি থানালৈ লৈ আহিছো চা লওক আপুনি পিন্ধিব লওক ভাল লাগিছে দেই তুমি যে থানাখনৰ কথা চিন্তা কৰিছা হয় চা কিন্তু আপুনি আদেৱিক নহ'ব চা নাই হোৱা কিয় হ'ব তাত দুখ নকৰিব নাকান্দিব মানুহৰ জীৱনটো আজি আছে কাইলৈও আছে নাই কন্যা নাকান্দিব এডালে কিয় খেটখেটাই আছে আহক সোমাই আহক ব্যৱস্থাটো কৰি দিবনে বাৰু আপুনি ভিতৰলৈ যাওকচোন হ'ব কি হ'ল 10 মিনিট পিছত মোক লগ কৰিবাচোন কথা আছে মোৰ টাইম নাই এই লেভেলটো দেখোন বেছি দেখায় আজিকালি ছাৰ ঐ পপকত চাক তই মাতিব লাগিছে না আগতে মই কথাটো ক'ব লাগিছে হোৱাই কি কথা ক'বা চা ঈশ্বৰৰ টিপাত আকৌ থানাত গিফ্ট এটা দিলো চা কি গিফ্ট দিলা এই কোনোবাই তাক ভিক্ষা দিছিলে ঘড়ী এটা পুৰণা সেইটোকে আনি ইয়াত দিছে মোক মৰমত দিছে মই এই গৰমত থানাত দিছো ৱাই সিও মৰমতে দিছে অ' দেই কিন্তু আপুনি আদেৱিক নহ'ব চা কি আবেগিক দুখ নকৰিব আবেগিক নকৰিব চা মই আকৌ আবেগিক কেলে হ'ম নহ'ব আৰে মই আবেগিক হোৱা কথাই নাহে ন নহ'বই চা কি কাৰণে আবেগিক হ'ম মই তই কি কাৰণে তাত চলাই আছ এই কিয় খেটখেটাই আপোনাক চিকিউৰিটি এৰেঞ্জমেণ্ট কৰি দিব লাগে হয় কিয় উঠাই দিব পাৰে ন কি উঠাই দিব পাৰে সেইবিলাক আপুনি জানিব নালাগে মুঠতে আপুনি মোক চিকিউৰিটি ব্যৱস্থাটো কৰি দিয়ক চৰাইটো চাই দিয়কচোন ঠিকে আছেনে ঠিকে আছে আচ্ছা বৰুৱা ছাৰ এখেতক বোলে কিবা চিকিউৰিটি এৰেঞ্জমেণ্ট কৰি দিব লাগে কি হৈছে ভালকে কথাখিনি পাতি লোৱাগে আপুনি SBত এপ্লাই কৰক সেইবোৰ মোৰ কৰি থাকিবলৈ নাই আপোনালোকে মুঠতে যি কৰিব পাৰে গতিকে সোনকালে কৰক এইটো স্মি তুমিতো মোক বহুত বছৰৰ পৰা পাইছা আজি মই কথা এটা সুধো সোধা এনে থানাখনৰ কাৰণে জীৱনটোত কি কৰি পাইছা তুমিনো জীৱনটোত থানাখনৰ কাৰণে কি কৰি পাইছা ঐ হেনো অদিনে ঘড়ী এটা কোনোবাই দিলে দান তাক সেইটোকে আনি দিলে থানা সেইটোৱে অনুদান দিনেই অৰ্ডিনেৰী তই কাক আৰু দিনেই কৈছ সেই কোম্পানীটোৰ নাম অদিনে ঘড়ী কোম্পানী ভাল কোম্পানী নে এইটো এই বিয়াত একে জগত বিখ্যাত সঁচা দেখিছা মোহনে যেন গিফ্ট নিদিলে নিদিয়ে দিলে যেন অদিনে কোম্পানী ঘড়ীহে দিয়ে বা বহুত ভাল কাম কৰিলা বুইছানে আমাৰ থানাৰ ঘড়ীটো এনেও পুৰণা হৈছিল বিৰাট ভাল কাম কৰিলা দেই একো নহ'ব দেৱীক নহ'বা দেহি তুমি ঐ কিয় খেটখেটাই থাকে কিয় খেটখেটাই আঙুলটো নমাই থ ঐ মোৰ ডাং খাই থাক উঠিয়ে থাক হ'ব খালি লাগি থাকে তাত আপোনাক যদি চিকিউৰিটি লাগে আপুনি এপ্লাই কৰক সেইটো আপোনালোকে কৰি দিয়ক মোৰ একেবাৰে টাইম নাই আপোনাৰ টাইম নাই আমাৰ হ'বলৈ টাইম এভেইলেবল আছে মই আকৌ সেইটো কেনেকৈ জানো এই পাতাহে আচ্ছা বাইদেউ আপুনি মোক কওকচোন আপোনাক চিকিউৰিটিটো কিহৰ কাৰণে লাগে আপোনাক কিয় লাগে মই কাৰণটো নাজানিলে কাম কেনেকে কৰিম
আপুনি ডাক্তৰ নেকি কাৰণটো জানিলেহে যে মেডিচিন দিব আপুনি পুলিচ হৈছে যেতিয়া পুলিচৰ কাম কৰক এই অ তুমি এতিয়াহে আহিলা আৰে মুকু দাদা চুলি গুজিল দেখোন আপোনাৰ এই ৰাজ্যটোৰ ভিতৰতে হেই কি কয় ধুনীয়া লাগিছে উইকটো এই চুলি বুলি কবা ই আই মই জানো দিয়ক এইবিলাক হে এই ৰ'বচোন ৰ'ব ক্লিপটো ঢিলা হৈ আছিলে গোটেইটো একে 16 বছৰীয়াটো হৈ আহিছে নহয় বাইদেউ চাওক আপুনি যিটো ষ্টাইলত আমাক চিকিউৰিটিটো বিচাৰিছে তেনেকৈ আমি আপোনাক চিকিউৰিটিটো প্ৰভাইড কৰিব নোৱাৰিম মানে কিছুমান চিষ্টেমৰ কথা আছে চিষ্টেমত পেলাই লওক কি পেলাই দিয়ক কেনেকৈ পেলাম চিষ্টেমত মই কেনেকৈ জানো মই মুঠতে পেলাবলৈ কৈছো পেলাই লওক হে ভগৱান মই কি কৰোঁ বাৰু কোৱাচোন ভগৱানে একো কেনেকৈ জানিব আপুনি কি জানে ভগৱানে কেনেকৈ জানিব আপুনিহে জানিব কিবা এটা কওক আকৌ কোন বীৰ কোননো আপুনি মই চিকিউৰিটি বিচাৰি আহিছো দিয়ক কোননো আপুনি মই মাইকী মানুহ নামটো জোনালী ভূঞা অ চিকিউৰিটি কিয় লাগে আপোনাক সেইটো আপুনি জানি কি কৰিব মুঠতে মোক চিকিউৰিটি মই বিচাৰি আহিছো মোক লাগিব বুলি ক'লে লাগিবই তেওঁ বুজি নাপায় মানে কথাবোৰ অ বাইদেউ আপুনি কোনোবা পলিটিকেল লিডাৰ নে ছিংগাৰ নে এক্টৰ নে কিবা সমাজকৰ্মী কিনো আপুনি একো নহয় অ তেনেহ'লে আপোনাক চিকিউৰিটিটো লাগে কিয় আৰে মই লাগিব বুলি কৈছো ন মোক মুঠতে লাগিবই হেইয়া উইক কৈ দেখা চুলি বুলি কোৱা না উইকটোতো চুলিয়ে হয় ন হলেও চুলি বুলি ক'লে কিবা এটা শুৱলা লাগে মই যে উইক পিন্ধা মানুহ বহুত ভাল পাওঁ পুঠি মাছৰ শপত একদম শপত তুমি কৈ ফুৰা নাই নেকি মই তোমাৰ পিছে পিছে ঘূৰি ফুৰো বুলি ঘূৰাৰ কাৰণে মই তোমাৰ কথাটো কৈছো মই আকৌ নুঘূৰো না উখৰাম তোমালোকে লাগিয়ে আছা মই লাগি থকা নাই এজনে লাগি আছে এইজন সেইজন মই কথা নকবা দে কুমকুম নাম আছে দস্তুমত নলও তোমাৰ নাম মই মুখত